হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু DSD Vans ইউটিউব চেনেল। আজি যিহেতু অসমীয়া বাপতি খাহোন কাতি বিহু, গতিকে কাতি বিহু বুলিয়ে পথাৰলৈ ধান চাবলৈ আহিলোঁ। মোৰ পাছফালে আছে আপোনালোকে দেখিছে কিমান সুন্দৰকৈ সোণোৱালী হৈ ধান পকিছে। ৰাতিপুৱাই শুই উঠে একাপ ফিকা লাল চাহৰ লগত এয়া তিল পিঠা আৰু এয়া তৰা পিঠা, আপোনাৰ তৰা পাতেদি বন্ধা তৰা পিঠা, তো আপোনাৰ বৰা চাউল দি আপোনাৰ তৰা পাতটোৱেদি বান্ধি লৈ ইয়াক সিজাই বনোৱা হয়। এইটো আমাৰ অসমীয়া মানুহখিনিয়ে জানে, কিন্তু বেলেগ মানুহে এইটো নাজানে। গতিকে এই পাতটো বহুত স্বাস্থ্যৰ কাৰণে ভাল হয়। গতিকে মই তৰা পিঠাটো খুলি ল'লোঁ, পাতখিলা গুচাই লৈ এতিয়া মই ইয়াক খাম, টেষ্ট কৰিম। দেখিয়ে মজা লাগিছে, তিল পিঠা এইকেইটাহে আছেগৈ আৰু একাপ ফিকা চাহৰ লগত এয়া মই তৰা পিঠা টেষ্ট কৰিম। মজা লাগিছে, মজা। এতিয়া আপোনালোকে দেখিছে এই পথাৰলৈ আহিলোঁ, এই ধান চাবলৈ আহিলোঁ, ধান চাম। গতিকে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লেটছ গো। আপোনালোকে ধান চাবলৈ আহিলোঁ, ধান দেখিছেনে কিমান ধুনীয়া ধুনীয়া হৈছে। ব'লকচোন অকণমান গৈ থাকক। ধান দেখিছেনে কিমান সুন্দৰ ধান হৈছে, দেখিছে ধান হৈছে দেখিছেনে। গতিকে ব'লক আকৌ পাছত চাম। দেখিছে ইমান ধুনীয়া ধান হৈছে। ধান ইমান ভাল হোৱা নাই এবাৰ ধানখিনি, কিন্তু তথাপিতো ধুনীয়া হৈছে। গতিকে এতিয়া যাওঁ, ঘৰত গৈ চাকি বন্তি জ্বলাবগৈ লাগিব। ব'লক। কাতিৰ কঙালী এয়া দেখিছে আমাৰ চাকি জ্বলোৱা আৰম্ভ হৈছে। চাকি জ্বলাবলৈ আৰম্ভ কৰিছে এই গধূলি সময়ত চাকি বন্তি জ্বলালে। এয়া আমাৰ সীমায়ে চাকি জ্বলাইছে। বুট প্ৰসাদ প্ৰসাদ বুলি নহয় আৰু বুট নাৰিকল এনেকৈ কৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিলাবৰ কাৰণে আয়োজন কৰিছোঁ। দেখিছে ল'ৰাটো বৰ ডিষ্টাৰ্ব দি আছে, চাকি গছ বাৰে বাৰে নুমাই দিছে, সি জ্বলাই আছোঁ। গতিকে এয়া দেখিছে নহয় আপোনালোকে কি সুন্দৰ পৰিৱেশ। এয়া আমাৰ ল'ৰাই মাকে এয়া তুলসী গছৰ তলত সেৱা ধৰিছে। এয়া প্ৰসাদ কেইটামান বিলাই লওঁ। এয়া আমাৰ বাপুৱে প্ৰসাদ খাই আছে। আমাৰ ইহাল দুষ্ট হাল দেখিছে নহয়। এয়া আমাৰ ৰিয়ান দাস, ফেশ্বন শ্ব'ত। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। গতিকে পুনৰ সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আজিলৈ বাই বাই, আৰু সকলোৱে ভিডিঅ'টো চাব।